Hi everyone, good morning and welcome back to my YouTube channel. আজি আমি উঠোতে বন্ধুসকল দেৰি হ'ল এতিয়া বাজিলে 10টা আমি আজি প্ল্যান কৰিছো যোৰহাটলৈ যাম যোৰহাট তাইৰ অলপ কাম আছে আৰু সময় পালে আমি কাশ্মীৰ ফাইল সিনেমাখনো চাই আহিম বহুতৰ মুখত শুনি আছো তো ভাবিছো আমি আজি চান্স পাইছো তো অলপ যোৰহাটত গৈ সিনেমাটো চোৱাৰ ব্যৱস্থা কৰিম কিন্তু হল ক'ত আছে টিকেট পাম নাপাম আমি সেইবিলাকো একো নাজানো তাত গ'লেহে গম পাম এতিয়া যাওঁ আৰু যোৱাৰ আগত আমাৰ লেট হৈ গ'ল তো আজিৰ ডালিম আৰু এগিলাছ পানী তাত যাওঁ তাত গৈ কি কৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু মোবাইল দি কৰিলে হাতটো কপি থাকে ভাবিছোঁ এটা ট্ৰাইপড কিনাৰো ব্যৱস্থা কৰোঁ আমি যোৰহাট যাবলৈ ৰেডি হৈছোঁ আকৌ কালিৰ নিচিনা আমি মেচিং ড্ৰেছ পিন্ধি ল'লোঁ তাইক কৈছোঁ মেখেলা পিন্ধিবৰ কাৰণে বোলে তাই এইটোৱে পিন্ধে বোলে তো আজি আমি যোৰহাট যাম যোৰহাটত বহুত কিবা কিবি কৰিবলৈ আছে আৰু বিশেষকৈ এটা তাইৰ ইম্পৰ্টেণ্ট কাম মোৰ কাৰণে বোলে জোতা লয় মোৰ এনেকুৱা বোলে জোতাবোৰৰ মানে অৱস্থা এনেকুৱা বোলে মই এইবিলাক জোতা পিন্ধি মানুহৰ আগত যাব নোৱাৰিম ক'ৰবাত গ'লে বোলে তাই মোক এই জোতাৰ সৈতে লৈ নাযায় বোলো এয়া হৈছে বোলে জোতাৰ অৱস্থা আৰু মই আৰু এটা দেখাইছোঁ মোৰ জোতা তাই ইমান চিন্তা কৰিছে আৰু মই তাইৰ জোতাত দেখাইছোঁ চাব এইটো হৈছে তাইৰ জোতাৰ অৱস্থা এইটো পিন্ধিয়ে তাই নিজৰ ডিউটি মাৰি আছে আকৌ মোৰ জোতাৰ চিন্তাহে কৰি আছে দুইফালে চাক এইটো অৱস্থা তেতিয়া যাওঁ তাই মোৰ কাৰণে পচত এইটো ঘৰৰ ভিতৰত পিন্ধা আৰু এইটো হৈছে স্পেচিয়েল মানে বাহিৰলৈ যোৱাৰ কাৰণে পিন্ধা আজি তাই মোৰ কাৰণে জোতা কিনি দিব আৰু মই তাইৰ কাৰণে জোতা কিনি দিম এয়া আমি যোৰহাট যাবৰ কাৰণে গাড়ী বাছ ষ্টেণ্ডত গৈ আছোঁ আমাৰ যাওঁতে এতিয়া দেৰি হৈ গ'ল না মানে আমি আৰু আগতে ওলাব লাগিছিল আমি আজি দেৰিকৈ উঠিলোঁ কাৰণে আমাৰ দেৰি হৈ গ'ল যাওঁতে নহয় জানো হা এতিয়া আমি গৈ পাওঁতে 1:30 বাজি যাব গাড়ী এতিয়া লগে পাম নে নাই পাই যাম ন লগে যোৰহাটত ডাইৰেক্ট গাড়ী পালোঁ নহ'লে আমি কিতাপৰ হৈ যাব লাগিলে হয় ন কৈছোঁ গাড়ীত ইমান মানুহ নাই অলপ সময় ৰখাব এইটো স্পেচিয়েল বাছ হয় 1.5 ঘণ্টামান লাগিব যাওঁতে ন এয়া চাওক যোৰহাট মাতি আছে বাছখনে দেখাই দিওঁ বাছত এতিয়া মানুহ নাই কেইজনমান আছে আৰু ইয়াত মই মানুহজনী চাওক মানুহজনী কিন্তু মজা লাগি আছে মোৰ মানুহজনী মানে মোৰ লগত ক'ৰবাত যাব পালে আৰু তাৰ একোৱে নালাগে কেলৈ ইমান ভাল পাব কচোন কিমান দূৰলৈ গাড়ী যদি মোৰ লগত যোৱা কিমান দূৰলৈ যাব পাৰিবা আমনি নলগাকৈ আমি এতিয়া এয়া যোৰহাট আহি পালোঁ যোৰহাট আহি পাই এতিয়া মানুহজনীৰ য'ত কাম আছে তাত গৈ আছোঁ আৰু ইয়াত আহি চালোঁ ইমান ঠাণ্ডা লাগি আছে বতৰো বেয়া ৰাতিপুৱা বোলে ইয়াত ইমান বৰষুণ পৰিছে এতিয়া ঠাণ্ডাত কেনেকুৱা লাগি আছে এয়া অলপ ৰ'দ উঠি আছে এতিয়া এতিয়া তাইৰ কামখিনি কৰি লওঁ কামখিনি কৰি এতিয়া আমি আকৌ যাম চিনেমা চাবলৈও আছে যদি সময় হয় আমি ফিল্মখনো চাম কাশ্মীৰ ফাইলছ আৰু আপোনাৰ তাই মোক এযোৰ জোতা দিব সেই জোতাযোৰো আপোনালোকক দেখাম আৰু খোৱা বোৱা ক'ত কৰোঁ কি কৰোঁ চব আপোনালোকক আজি যোৰহাট আছোঁ যোৰহাটত চব দেখাম এতিয়া আছোঁ আমি যোৰহাট টাউনত আছোঁ ন মানে মেইন যোৰহাট টাউনৰ পৰা ব্লগ কৰি আছোঁ সাহস গোটাই আছোঁ মেইন টাউনত মানুহৰ আগত ব্লগ কৰিবৰ কাৰণে কেনেকুৱা লাগি আছে আমাৰ অফিচৰ তাৰ কামখিনি হৈ গ'ল এতিয়া আমি যোৰহাট টাউনতে খোজকাঢ়ি আছোঁ আৰু এতিয়া লাগিছে আমাৰ ভোক পেট পূজা কৰিব লাগে এতিয়া আমি এটা হোটেল ভাল বিচাৰি আছোঁ এতিয়া ক'ত গৈ পাওঁ ঠিক নাই আৰু বিচাৰি কি নাম এইটো ফুডবিলাতে ক'ত আছে আমি বিচাৰি গৈ আছোঁ মানুহজনী খোজকাঢ়ি ভাগৰি গ'ল এতিয়া এই ৰেষ্টুৰেণ্টত লৈ যাবৰ কাৰণে এতিয়া মই ৰিক্সা ল'লোঁ ৰিক্সাতে গৈ আছোঁ মই ভাবিছোঁ খোজকাঢ়ি যাম ব্লগিং কৰিম তাই এতিয়া খোজকাঢ়িব নোৱাৰে আমি এতিয়া গৈ আছোঁ কেতিয়া পাম নাজানো খুব খাওঁ লাগিছে আৰু মোক এনেও খাবলৈ বহুত ভাল লাগে ভাল ৰেচিপি মানে কালি ৰাতিপুৱা খোৱা বোৱা হোৱাই নাই আৰু ৰাতিপুৱাতো আমি একো খোৱাই নাই এতিয়া তিতাবৰত লৈছিলোঁ চিঙৰা লৈছিলোঁ আকৌ কাজু বৰফি ল'লোঁ সেইবিলাক মোক ভাল লগা নাই খাই ফাইনেলি আমি ফুডবিলা আহি পালোঁ এতিয়া মোৰ হাজবেণ্ডে ৰিক্সাৱালাক পইচা দি আছে
আমি ফুডবিলা পালোঁ, এতিয়া ফুডবিলা উঠি আছোঁ। এতিয়া আমি ফুডবিলা আহি পালোঁ। এই মানুহজনী মোৰ মেনু চেক কৰি আছে, কি খাব নাখাব, কি অৰ্ডাৰ দিব। ফুডবিলাত আছোঁ আমি। চেণ্ডউইচ এটা দিব, প্লেন নে গ্ৰিল নে? প্লেনটো দিব, আৰু ভেজ বাৰ্গাৰ এটা দিব, আৰু আপোনাৰ এইপিনে তন্দুৰী ফ্ৰাইড ৰাইচ নন ভেজটো দিব, আৰু কফিটো মানে শেষত দিব। কফি Just getting started, my eyes on the target. No, no. You're the better one, still can't go. অৰ্ডাৰ দিয়া হৈ গ'ল। কেতিয়া কেতিয়া আহিব লাগি আছে তাই। কেতিয়া যে মই খাম, মোৰ হ'ব অৰ্ডাৰটো দিছা বহুত, খাব পাৰিবা নি? খাম আকৌ, সদায় সদায় পাওঁ নি খাবলৈ, আজিহে খাব। থালি আহি গ'ল না, আকৌ আহিবলৈ এতিয়া বাকী আছে। এয়া থালি লৈ এতিয়া বহি আছোঁ, প্ৰথম এনেই বহি আছোঁ। আহিছে এয়া আমাৰ খোৱা আহি আছে। খোৱা আহি গ'ল আমাৰ। কফিটো খাই শেষ হ'লে দিব দেই, ঠাণ্ডা হৈ যাব নহয়। এয়া মোৰ চেণ্ডউইচ, আৰু এয়া হৈ গ'ল বাৰ্গাৰ। মোৰ হাজবেণ্ডে খাব, কিমান ডাঙৰকৈ মুখখন মেলিব লাগিব, বাপৰে বাপ। আৰু এয়া আহিলে তন্দুৰী ফ্ৰাইড ৰাইচ। এয়া আমাৰ অৰ্ডাৰ আহিলে আৰু মানুহজনী টুট পৰিছে। তাইৰ আগৰ পৰাই লাগি আছিলে, কেতিয়া খাওঁ খাওঁ লাগি আছিলে, এতিয়া আহিলে আৰু লাগিলে। শুরু হয়ে যাওয়া। এটা চিন্তা নাই না, ভোক লাগিছিলে না? হ্যাঁ কিন্তু মই কৈ দিওঁ কিমান 50-50 কৰা। বাৰ্গাৰৰ আনবক্সিং কাটি দিবা মাজৰ পৰা, মাটাৰে কৰি দি আছে দেখোন। গ্লাছ থিয় হৈ কেনেকুৱা আছে খাই? খাই বহুত ভাল লাগিছে। এইটো ফ্ৰাইড ৰাইচটো, ফ্ৰাইড ৰাইচ নহয়, তন্দুৰী ফ্ৰাইড ৰাইচ নন ভেজ, আৰু সেইটো কক ককটো থিয় হৈ খাম। ঢুকিয়ে নাপাইছা দেখোন। এতিয়া আমাৰ খোৱা বোৱা হৈ গ'ল না, এতিয়া আমি ইয়াৰ পৰা উঠিব লাগে। ব'লা ন, হৈ গ'ল। এতিয়া আমি ইয়াৰ পৰা ওলাইছোঁ। মানুহজনী মোৰ ওলাই আছে খোৱা বোৱা। এতিয়া আমি ফুডবিলাৰ পৰা তললৈ, আৰু বাকী যিখিনি কাম আছে সেইখিনি কামখিনি কৰোঁগৈ। ৰিলায়েন্স ট্ৰেন্ডছ দেখিলে এতিয়া তাত বোলে সোমাই কিবা এটা কাপোৰ যদি ভাল লাগে ল'ব। চোৱা পেণ্টটো ভাল লাগিছে। Starting my eyes on the target. No, no. You're the better one. মই গৈ আছোঁ মেল ছেকশ্যন, ওপৰত আছে ছেকেণ্ড ফ্ল'ৰত, তাত যাম। ডিজাইনবিলাক ভাল লাগে। মানুহজন জোতা ল'লে আৰু পে'মেণ্ট এতিয়া তাই পে'মেণ্ট কৰি আছে। তাইৰ জোতা লোৱা হ'ল, এতিয়া মোৰ জোতাহে বাকী আছে। এতিয়া একেবাৰে পচন্দৰ চেণ্ডেল পাই গ'ল না, অজন্তাৰ চেণ্ডেল পিন্ধি একেবাৰে যিটো তাই মনৰ পচন্দৰ চেণ্ডেলটো পাই গ'ল।
এতিয়া আমাৰ তাইৰ শ্বপিং হৈ গ'ল। তাইৰ চেণ্ডেল মই কিনি দিলোঁ। এতিয়া মোৰ চেণ্ডেলহে এতিয়া পচন্দ, মোৰ জোতাহে পচন্দ হোৱা নাই। তাই কি কি কিনিলে ঘৰত গৈ আমি দেখাম। এতিয়া মোৰটোহে পচন্দ হোৱা নাই, মোক তাই কিনি দিলে হয়, সেইটো পচন্দ হোৱা নাই। এতিয়া আৰু 5টা পাৰ হ'ল, আৰু অলপ সময় আছোঁ, চাম যদি পচন্দ হয়তো লৈ ল'লোঁ, নহ'লে তাৰ পইচাখিনি বাচি যাব, মোৰহে লাগিব। হে কি ক'বা? বাটা নহ'লে ৰিবকত যাম। হা এতিয়া আমি আকৌ ৰিক্সা ধৰিব লাগিব ন। ৰিক্সা ধৰি আমি বৰুৱা চাৰিআলি যাম, তাৰ পৰা পাব্লিক বাছ ষ্টেণ্ডত গৈ তাৰ পৰা আমি আকৌ এতিয়া লেহেঙ্গা নালাগে, এতিয়া বলা। এতিয়া আমি জোতাৰ দোকান বিচাৰি আছোঁ, বাটা বা ৰিবকৰ দোকান বিচাৰি আছোঁ। এতিয়া খোজকাঢ়ি গৈ আছোঁ আৰু ব্লগো বনাই আছোঁ, জোতাৰ দোকানো বিচাৰি আছোঁ। আমাৰ ৰাতি হৈ আছে, পিছত বেছি দেৰি হৈ গ'লে আমি গাড়ী নাপাম। গাড়ীও নাপাম, অলপ সময় চাম, যদি পাওঁতো পাওঁ, নহ'লে যোৱাৰে ব্যৱস্থা কৰিম, নহয় জানো? হে আৰু ই ল'বা নেকি? ফুডটো ল'বা ন? বেকাৰী পালে ল'বা? অটো ল'বা নেকি? মাৰিলা? ফাইনেলি মোৰো জোতা লোৱা হ'ল। এইটো হৈছে যোৰহাটৰ ৰাতিৰ ভিউ। ৰাতিৰ ভিউ। এতিয়া আমি বহলা যাব লাগে, গাড়ী পাম নে নাপাওঁ এতিয়া চাওঁ। তাই ভয় পাই আছে যে গাড়ী পাম নে নাপাম, ইয়াৰ পৰা বহুত দূৰ হয়, আৰু ৰাতিৰ আমি ইয়াত অহা এক্সপিৰিয়েঞ্চ নাই। এতিয়া চাওঁ কি হয়। আমি বাছ ষ্টেণ্ডত গৈ আছোঁ, আকৌ ৰিক্সা ল'লোঁ, ৰিক্সাতে গৈ আছোঁ। মানুহজনী ভাবিছে যে লেট হৈ গ'লোঁ, গাড়ী পাম নে নাপাম চিন্তা কৰি আছে। এতিয়া আমি চাচা এজনক পালোঁ, চাচাৰ লগত আমি ৰিক্সা দি কথা পাতি পাতি গৈ আছোঁ। গাড়ী পাম নে নাই? চাচাই কৈ আছে গাড়ী পাম, তো চিন্তা নাই। এখন আছে তাত। আৰু যোৰহাটৰ বাছ ষ্টেণ্ডৰ ৰাতিৰ ভিউ। আমি মানে বেয়াকৈ ফাঁচিলোঁ, এই ট্ৰেণ্ডত আৰু জোতা দোকানত সোমালে আমি প্ৰব্লেম তেনেকৈ নহ'লেহেঁতেন। এতিয়া গৈ লওঁ, পিছত বাকীখিনি দেখাই আছোঁ, কেনেকৈ যাওঁ নাযাওঁ, আৰু কেইটা বজাত গৈ তিতাবৰ পাওঁ, কেইটা বজাত গৈ আমি ঘৰ পাওঁ, চব আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম। এয়া চাওক ৰাতিৰ ভিউ। বৰষুণ আহি গ'ল, বতাহ মাৰি আছে, বৰষুণো আহি গ'ল। একো নাই ন? ঘৰতো টেবলেট আছে, পেৰাচিটামল খাই থাকিব। ধুবলৈ পাৰিছে কি স্পেচিয়েল পইচা নিদিলে হয়। এতিয়া আমি আহি পালোঁ তিতাবৰ। তিতাবৰৰ পৰা এতিয়া বহলা আমাৰ 1 ঘণ্টা গাড়ী পাব আপোনাৰ 1 ঘণ্টা লাগিব, আৰু গাড়ী নাপালে আপোনাৰ এতিয়া 2 ঘণ্টাৰ ওপৰত লাগিব। এতিয়া আপোনাৰ বাজিলে 7:30 হৈছে, আৰু কিমান সময় লাগে ঠিক নাই। এতিয়া চাগৈ এতিয়া আমি ঘৰে পোৱা নাই, মানুহজনী আকৌ বেকাৰীত সোমালে। আছে আছে মানুহজন আছে, কিমান দিন নকৰা। 9টা 9:30 বাজিব আমাৰ যাওঁতে যাওঁতে। এতিয়া আমি ইয়াৰ পৰা অটো বা কিবা এটা হায়াৰ কৰিব লাগিব, তাৰপিছতহে আমি বহলা গৈ পাম। অলপ ফাইনেলি আমি এখন অটো পালোঁ। এই অটো দি আমি এতিয়া বহলালৈ গৈ আছোঁ। এনেই অটোৰ ভাড়া আপোনাৰ 50 টকা হয়, এতিয়া 120 টকা দিব লাগিব, কিয়নো ৰাতি মানুহ নাপায়, আমি 3জন মানুহে গৈ আছোঁ, নহ'লে তেওঁৰো লোকচান হৈ যায়। গাইজ আমি জাষ্ট ৰুমত আহি পালোঁ। এতিয়া টাইম হ'ল 10টা। ভাবিছিলোঁ আহোঁতে 11টামান বাজিব, কিন্তু ফৰ্চুনেটলি আমি তিতাবৰৰ পৰা এখন অটো পালোঁ। ভাড়াটো অলপ বেছি লৈছে, কিন্তু আমাক সময়মতে পहुচাই দিছে। এতিয়া আৰু আমি যোৰহাটত আজি কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে। যোৰহাটত আজি বেলেগ মজা লাগিলে। মোক ভাল লাগিছে, মই ভাল পাইছে, কিন্তু অকণমান বেয়া লাগিছে যে চিনেমাখন চাব নোৱাৰিলোঁ, কাশ্মীৰ ফাইলছখন চাব নোৱাৰিলোঁ। 2টা কাৰণ আছে। এটা হ'ল আপোনাৰ টিকেট হাউচফুল, আৰু চিনেমাখন চালে আমাৰ টাইম ঘৰ আহি নাপামে, গাড়ী নাই। 5:30টাৰ পিছৰ পৰা গাড়ী পোৱাই নাযায় ন। আজি আমাৰ এনেই দেৰি হৈ গ'ল। আৰু ট্ৰাইপডখন কিনিবলৈ আছিলে, ট্ৰাইপডো কিনা সময় নাপালোঁ। এইবিলাক কৰোঁতে কৰোঁতে আমাৰ সময় পাৰ হৈ গ'ল। এতিয়া ট্ৰাইপড কিনিব লাগিব অনলাইন। এতিয়া আমি গৈছোঁ ভাগৰি, সম্পূৰ্ণৰূপে ভাগৰি গ'লোঁ। আৰু এতিয়া আমি কৰিম কি? এতিয়া আমি ৰাতিপুৱা যেনেকৈ আমি যেনে তেনে খোৱা খাইছোঁ, দুপৰীয়াটো আমাৰ খোৱা হেভি হৈছে। আমি এতিয়াও যেনে তেনে কিবা এটা খাওঁ আৰু বিচনাত কৰিম ন। আপোনালোকে ভিডিঅ'টো চাই অলপ ভাল পায়, লাইক কৰিব, আৰু চেনেলটো যদি নতুন থাকে ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি আমাক ছাপোৰ্ট কৰিব। আজি ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিলোঁ। তেতিয়ালৈকে জয় আই অসম, বন্দে মাতৰম। আৰু এটা কথা, এই চাওক, মানুহজনী বোলে মই কেমেৰা ভিডিঅ'ত মই মানুহজনীক উঠালে বোলে মাথাটো নুঠেই,
এতিয়া তাই সম্পূৰ্ণৰূপে উঠিবৰ কাৰণে চাক কি যোগাৰ কৰিছে তাই মানুহজনী পুৰা টুলৰ ওপৰত উঠি লৈছে এতিয়া মই তাইক সম্পূৰ্ণৰূপে উঠাব পাইছো আৰু মই এনেকে কি আজি শ্বপিং কৰিলো মানুহজনী মোৰ কাৰণে কি শ্বপিং কৰিলে মই তাইৰ কাৰণে কি শ্বপিং কৰিলো এইটো আপোনালোকে চাব পাৰিব নেক্সট ভিডিঅ'